নাছিলে আৰু হেল্ল' গাইজ কি খবৰ ভালে আপোনালোক আৰু এয়া আছে পচলা ৰাইটাৰ ইফালে আছে ধীরে ধীরে দেখো হৃদয়তে মোর বাড়ে Hello everyone, welcome back to my channel. 2 জুলাই ডেইলি ভ্লগলৈ মই প্ৰিয়ংকা আপোনালোক সকলোকে জনাইছো স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁতে এয়া মই ভাবি আছিলোঁ যে কোনখন জেগাতনো কোনখিনি জেগাত মই ভিডিঅ' কৰোঁ তাৰ বাবে লাইট চাইট লগাই লৈ সেয়া ৰিং লাইট লগাই লৈ মই অকণমান উঠা বহা কৰি প্ৰিপেৰেশ্যন কৰি আছিলোঁ আৰু আজি ভ্লগটো ধুনীয়া ভ্লগ এটা আপোনালোকলৈ লৈ আহিছে সেইকাৰণে যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই আৰু ইয়া পি ফৰ প্ৰিয়াংকি Hello everyone, welcome back to my channel. মই প্ৰিয়ংকা আপোনালোক সকলোকে জনাইছো স্বাগতম মোৰ চেনেলৰ আন এটি ডেইলি ভ্লগলৈ আজি 2 জুলাই ভ্লগটো মই ষ্টাৰ্ট কৰিব লৈছোঁ আৰু তাৰ বাবে অকণমান সাজি কাচি লৈছোঁ আৰু সেইজোপা দেখিছেনে এইজোপা হৈছে এজোপা তামোল গছ যিজোপা মই বনাইছিলোঁ মেড বাই প্ৰিয়ংকি যদি ষ্টেলৰ পৰা মোবাইলটো পৰি গ'ল যেতিয়া হাতে দিয়ে মোবাইলটো ধৰি লৈ কথাকেইটা কৈ দিওঁ যে সকলোকে তথাপি লাইটটো লগাই লওঁ ৰ'ব বাদ দিয়ক ষ্টেণ্ড এডালৰ পৰা পৰি গ'ল এডাল এৰাই গ'ল এই এৰুৱাটোৰ পৰা মোৰ এনেকৈ আঠাটো মানে এৰাই গ'ল আৰু সেইটো আঠা লগাই থৈছোঁ যে সেইটো শ্লিপ হৈ গ'ল মানে বাদ দিয়ক এইবিলাক নালাগে প্ৰিয়ংকীৰ এনেকৈ ঠিক আছে আৰু মই কৈ আছিলোঁ এইজোপা গছৰ কথা এইজোপা হৈছে মই বনোৱা এজোপা তামোল গছ আৰু আপোনালোকে যদি এই তামোল গছজোপা কিদৰে বনাইছিলোঁ চাব বিচাৰে বৰ ভাল লাগে ন এনেকৈ পোহৰটো যেতিয়া আহে টিং 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 যদি আপোনালোকে তামোল গছজোপা চাব বিচাৰে কেনেকৈ বনাইছিলোঁ তেন্তে তলৰ কমেণ্ট বক্সত আপোনালোকে কৰিব কমেণ্ট আৰু মই তেতিয়া আপোনালোকৰ কমেণ্ট অনুৰোধ ৰক্ষা কৰি কিদৰে বনাইছিলোঁ এইজোপা তামোল গছ আপোনালোকক মই তেতিয়া ক'ম আৰু আজি ভ্লগটো ষ্টাৰ্ট কৰোঁতে এতিয়া মই ভাত চাত থুচি মেলি এতিয়া আবেলি 4টা বাজিলে আৰু মিষ্টাৰক মই এতিয়া তেওঁ অকণমান কিবা এটা কাৰণত দেৰিকৈ ভাত খাব তেওঁক এতিয়া মই ভাত চাত বাঢ়ি কৰি দি থৈ আহোঁ আৰু গতিকে মোৰ কামো আৰম্ভ হ'ব কামৰটোতো বোৱাৰী মানুহৰ শেষ নাই হয়নে নহয় তাৰ মাজতে ভিডিঅ'ৰ কাৰণেও টাইম উলিয়াও সেইকাৰণে আপোনালোকে ভ্লগবিলাক আৰু মই আপোনালোকক বেয়া পাইছোঁ সকলোকে আজিকালি আপোনালোকে মোৰ ভিডিঅ' কমকৈ চায় বহুতে কৈছে যে মই বোলে ভিডিঅ' দিলে নটিফিকেশ্যন নাপায় নটিফিকেশ্যন নাপাবৰ বাবে তলতে আপোনালোকে দেখি আছে এনেদৰে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিয়ক আনছাবস্ক্ৰাইব কৰি আপোনালোকে আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি আকৌ বেলটো প্ৰেছ কৰি অল কৰি দিয়ক আপোনালোকে মই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাব ভিডিঅ'বিলাক সদায় চাব মই বেয়া পাওঁ আপোনালোকে ভিডিঅ' কমকৈ চালে মোৰ মনটো বহুত বেছি দুখ লাগে সেইকাৰণে চাব আৰু ময়ো এতিয়া কিটচেনলৈ যাওঁ আৰু দিনটো কিদৰে আজি 2 জুলাইৰ দিনা আৰম্ভ হৈছিলে চাই ৰওক মোৰ হাত একেবাৰে বিষাই গৈছে এনেকৈ লৈ ফেভিকল লিখিছে ক্লাছৰ কৰি একেবাৰে মই ওপৰৰ পৰা আহিলোঁ আৰু লগত আনিছোঁ মই কেইটামান বস্তু আৰু বস্তুটো চিঙোতেই মোৰ এয়া চাওঁ আপোনালোকেও চাব বিচাৰিছে ন মোৰ আঙুলিটো কি হ'ল আৰে ৰ'ব না মই আপোনালোকক কৈ আছোঁ তাৰ আগতে মই সেয়া ওপৰলৈ গৈছিলোঁ অলপ বস্তুৰ সন্ধানত আৰু কৰিবলৈ যাওঁতে মই সেয়া বস্তু দাঙি কৰি আনোতে কিবা এটা ঘটনা ঘটিল আহি দেখুৱাই আছোঁ ৰুমত এইকণ চাওঁগে এইকণ অকণমান কাটা নিচিনা দেখিছেনে এইকণ কিহে কাটিলে জানে মোৰ আঙুলিটো কাটাৰ মেইন বস্তুটো হৈছে এয়া তাঁৰ এয়া মই তাঁৰ আনিছোঁ কিবা এটা বস্তু বনাম আৰু তাঁৰবোৰ এনেকৈ পকাই চিঙোতে মোৰ মানে এয়া গ'ল খুবেই ধৰি আছে চেকচেকাই আছে এতিয়া মই এস্পলিন বৰলিন কিবা লগাম আৰু এতিয়া মই কাম আছে মোৰ সেইকাৰণে তুলিখন দাঙি লওঁ দেখিছে কি ৰাখিছোঁ এইবিলাক আৰু ইয়াতে মই বস্তু কেইটামান বিচাৰোঁ মেকুৰীজনীলৈ খাবলৈ আনি আছোঁ তাই মোক পিছে চাওক এইজনী খা আকৌ
কোনে কৈছ তো পোৱালি এফালেহে আছে আচলতে আপোনালোককতো কৈছিলো তাই বনৰীয়া মেকুৰী আৰু আমাৰ ঘৰৰ ভিতৰত পোৱালি দিছিলে আৰু তাই আজি এটা কাণ্ড কৰিলে চাবচোন দেই এটা এটাকে পোৱালি আনিছে তাই নিলে সেয়া ডিঙিত লৈ পেলাই চাওঁগে তাই জাপ মাৰি এফালে গ'ল পোৱালিটো ডিঙিতে লৈ গ'ল মেকুৰী পোৱালি এটাও নাই মাকজনীয়ে চব পোৱালি নিলে গোটেইকেইটা পোৱালি লৈ গ'ল আমি মানে মায়ে মই জুমি আছিলোঁ যে তাই সেইকাৰণে চাগে গম পালে আৰু সেইকাৰণে তাই লৈ গ'ল পোৱালিটো আৰু আজি তাই গিৰিয়েকটো বাহিৰৰ পৰা ৱাও এনেকৈ চিঞৰি আছিলে সেইকাৰণে চাগে তাই লৈ গ'ল ইমান মৰমত তাইক মই খুৱাই আছোঁ জানে এইকেইদিন ভাত সানি সানি চিকেন দি ভাত সানি সানি খুৱাইছোঁ গাখীৰ দি ভাত সানি সানি খুৱাইছোঁ আৰু তাই পোৱালিকেইটা লৈ গুচি গ'ল আছা দেখোন মই নাই বুলিহে ভাবিছিলো অ মা পাপা মেকুৰী আছে নহয় এটা অ মই নিলে বুলি ভাবিছোঁ এটা আছে অ তাই মানে এবাৰ ইটো নিছে এবাৰ সিটো নিছে এনেকুৱা কৰি আছে ঘূৰাই আনিলে ভাল দেই আৰু সেয়া মোৰ অৱস্থা চাওক মোৰ গোটেই গা বিষ ভৰি বিষ আৰম্ভ হ'ল এইফালে তলতো মই টাৱেল সোমোৱাই আৰু ভৰি মই সেয়া ভৰিৰ তলত গাৰু থৈ পেলাই এনেকৈ শুই আছোঁ কিয় জানেনে কাৰণ মই উজুতি খালোঁ আৰু মেকুৰীজনে গোটেইকেইটা পোৱালি লৈ গ'ল তাকে চাবলৈ ওপৰলৈ দৌৰা দৌৰি কৰোঁতে মই উজুতি খাই বহুত বেছি দুখ পালোঁ আৰু মনতো বহুত দুখ পাইছোঁ কাৰণ মায়ে মই বহুত বেছি মৰম কৰিছিলোঁ দুপৰীয়া ভাত চাত খাই মই এতিয়া আহিছোঁ অলপ ওপৰলৈ আৰু আজিকালি এটা হেবিট হৈছে হাতটো এনেকৈ থকা এইটো লৈ আহিছোঁ আজি ৰাতিপুৱাই ধোৱা কাপোৰ এতিয়ালৈকে মেলাই নাই আৰু কি হ'ল মই এটা কাণ্ড দেখুৱাম আপোনালোকক দেই ইয়াতে এই অলপ তাঁৰ আছে কাহিনীটো কৈ আছোঁ আপোনালোকক এতিয়া কওঁ কাহিনীটো কাপোৰ কানিখিনি লৈ হৈ গ'ল মই যে আজি 4 দিনমান আগতে এটা ভ্লগ দেখুৱাইছিলোঁ সেই ভ্লগটোত ডেইলি ভ্লগত ফুলবিলাক ৰুই আছিলোঁ সেই ফুলবোৰ এতিয়া ক'ত ৰ'দ বতাহ বৰষুণ পাবৰ কাৰণে ক'ত থৈছোঁ চাব এইবোৰ এইখিনি জেগাত থৈছোঁ আমাৰ ওপৰত আৰু সেইবোৰ কাপোৰ আজি মেলা আছে যেনিয়ে চাওঁ তেনেই কাপোৰে খুন্দা মাৰে আৰু গোটেই চাদৰ ওপৰত মই যেতিয়া ভিডিঅ' কৰি থাকোঁ মানুহবোৰে ইফালৰ পৰা চাই সিফালৰ পৰা চাই এনেকৈ চাই থাকে গতিকে তললৈ চাওঁ হেল্ল' গাইজ গুড মৰ্ণিং আজি হৈ গ'ল 3 জুলাই আৰু কালি মই আপোনালোকক কৈছিলোঁ যে মোৰ অকণমান বিষালে কৰিলে বুলি তাৰপিছত আবেলি সময়লৈ বিষবিলাক মানুহৰ বেছি হয় আৰু মোৰো তেনেকৈ হ'ল সেইকাৰণে মই ভ্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু আজি 3 জুলাইৰ দিনা এতিয়া 11টা বাজিব হ'ল ভ্লগটো শেষ কৰিব লওঁতে আৰু মোৰ যিহেতু এতিয়া অনলাইন ক্লাছ আছে গতিকে মই ভ্লগটো আজি ইমানতে শেষ কৰিম আশা কৰোঁ আজিৰ দিনটোৰ আপোনালোক ভালে কুশলে আছে আৰু আজিৰ দিনটোৰ ভ্লগ মই আকৌ কাইলৈ দিম গতিকে চাই থাকিব ভ্লগবিলাক আৰু যদি প্ৰথমবাৰৰ বাবে চাইছে তলতে দেখিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি জনাব ভ্লগটো চাই কেনেকুৱা পায় তেন্তে আজিলৈ নমস্কাৰ বাই বাই